কমানি উন্নয়ন খণ্ড অৱস্থিত আমাৰ ডিমৌ গাঁও পঞ্চায়তৰ শপত গ্ৰহণ ও সেই নিৰ্বাচনৰ অনুষ্ঠান আছে সেয়া আমাক আজি মাতিছিল কিন্তু কিছুমান দুষ্কৃতিকাৰীৰ কাৰণে আজি শপত গ্ৰহণ অনুষ্ঠানটো নহ'ল আমি এতিয়ালৈকে আমি 6জনে আমাৰ 6 নং ৱাৰ্ডৰ শ্ৰীমতী মৰমী বসুমতাৰীক আমি প্ৰেচিডেণ্ট হিচাপে সভাপতি হিচাপে নিৰ্বাচিত কৰিছিলোঁ আমি সমৰ্থন জনাইছিলোঁ কিন্তু আজি বিশেষ অপৰিকল্পিত কাৰ্যৰ কাৰণে আজি শপত গ্ৰহণ আচ্ছা আপুনি কৈছে যে অপ্ৰীতিকৰ কিবা পৰিস্থিতি হ'ল এইটো কিয় হ'ব পালে বেলেগ কাৰোবাক প্ৰেচিডেণ্ট কৰিব বিচাৰিছে নেকি কোনোবাই এনেকৈ বিশেষ ক'ব নোৱাৰে কিন্তু কিছুমান দুষ্কৃতিকাৰীয়ে আমাক টানা আজোৰা কৰিছে বিশেষকৈ তাত ফিল্ডত গণ্ডগোল হোৱাৰ কাৰণে সেইকাৰণে আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো নহ'ল আপোনালোকৰ কেইজন মেম্বাৰ আছে আমাৰ 6জন আছোঁ 6জন একেলগে আছে 6জনে মৰমী বসুমতাৰীক ছাপোৰ্ট কৰিছে নেকি হয় আমি 6জনে ছাপোৰ্ট কৰিছোঁ কিছুমান দুষ্কৃতিকাৰী এনে উপপ্ৰচাৰ কৰিছে মই মোৰ বিষয়ে কৈছে বিশেষকৈ এইটো মই ইচ্ছাৰে মৰমী বসুমতাৰীক ছাপোৰ্ট কৰিছোঁ আমি সকলোৱে ছাপোৰ্ট কৰিছোঁ লগতে 6জনৰ লগত মই একেলগে আছোঁ মোক কোনো এনেধৰণৰ অপহৰণ কৰা নাই মোৰ নাম দীপা দেৱী মই 3 নং ৱাৰ্ডৰ সদস্য আমি বিচাৰিছোঁ কি এইটো আমি মৰমী বসুমতাৰীকে আমি 6জনে পেলাই ছাপোৰ্ট কৰিছোঁ আৰু তাৰমানে আপোনালোকৰ 6জনৰ ছাপোৰ্ট মৰমী বসুমতাৰীৰ লগত থাকিব আমি ডিমৌ পঞ্চায়তত গৈছিলোঁ আজি এইটো 6জন ভিতৰত একজন মন মিলাই কিনি মেম্বাৰত জিকিলে মেম্বাৰত তাৰপিছত আৰু আজি প্ৰেচিডেণ্টতো গৈছিলোঁ আমি মৰমী বাইদেউকে দিম বুলি সহায় কৰিব গৈছিলোঁ আজি তাত লাঠি উঠি গৈছে আৰু এইটো প্ৰেচিডেণ্ট কিবা কৰাটো এইটো ভংগ হ'ল মানে লাঠি উঠি হৈ গ'ল সেইকাৰণে আজি এইটো ভংগ হৈ গ'ল আমি যেতিয়া নেকি ইলেকশ্যন কৰিলোঁ আমি কোনো জাতি বা ধৰ্ম বা বৰ্ণলৈ কিনে আমি ভোট দিয়া নাই এই ছাত্ৰত আমি ভোট দিয়া নাই আমি যোনজন কেণ্ডিডেটটো শুদ্ধ যোনে সমাজৰ ভাল কাম কৰিব এখেতকে আমি ছাপোৰ্ট কৰি কিনে ভোটটো দিছোঁ সেইমতে এতিয়া সভানেত্ৰীও এতিয়া গঠন কৰিবলগীয়াত আমি সকলোকে দেখি পাইছে এতিয়া 6জন সদস্যটো মৰমী বসুমতাৰীকে সভানেত্ৰী বনাবলৈ কাৰণে এতিয়া উপস্থিত আছে কিন্তু আজি আমাৰ যিটো নতুন এটাপ লগত সেইটো শিৱসাগৰত আছিল আজি কিন্তু ডিমৌত আহি পালে কিন্তু ইয়াত এনেকৈ দৃশ্য দেখি পালোঁ আজি মানে লাঠিটো কোনো ভাগ নজুৰিলে খুব মাৰপিটৰ মাজত আজি সেইটো সভানেত্ৰীৰ শপত গ্ৰহণৰ সময়ত বিশৃংখলা কৰি দিলে তেনেকৈ কিবা আজি শুদ্ধ নহ'ল গতিকে আমি এইটো বিচাৰিছোঁ যে আমাৰ এইখন ব্লকটো এটা মানে যিটো সুৰক্ষিত জেগাত হ'ব লাগে মই বহুত লাজ পাইছোঁ এনেকৈ হ'ব নালাগে আৰু পিছৰ পৰিকল্পনাত যাতে আমাৰ মুখ্যমন্ত্ৰী দেৱো সেইটো চিন্তা কৰিব লাগে যে সেইটো কিয় হ'ব পাৰে চৰকাৰে যিটো কৈছিলে আমি সেইমতে কৰিছিলোঁ কিন্তু ইমানখিনি খেলাৰ পাছত আজি কিয় জাতি বৰ্ণ কৈ পেলাই সিহঁতে খাৰিব বিচাৰিছে ইমানখিনি ধৰণটো হ'ব নালাগে বুলি আমি ভাবোঁ কাৰণ এনেকৈ যদি হ'বলগীয়া হ'লে আগৰ দিনত কি টাঙৰ টকন তুলি কিনে আমিতো ভোট দিয়া কাৰোবাক পিটি মাৰিতো আমি ভোট বিচৰা নাই নহয় এতিয়া আমাৰ মতেতো শান্তিকে আজি হোৱাটো আমি কামনা কৰিছিলোঁ কিন্তু এনেকুৱা নহ'ল গতিকে এনেকুৱা হ'ল যে আজিতো দি পাইছে প্ৰশাসনে কিছুমান আছিল কিন্তু সেইটো কণ্ট্ৰল কৰিব ধৰি ৰাখিব নোৱাৰিলে আমি এইটো যদি শপত গ্ৰহণ যোৱাৰ সময়ত চৰকাৰে সেইটো এটা আমাক কিবা দিব লাগে সুৰক্ষা এটা বাহিনী দিব লাগিব অন্যথা আমি তাত কোনোবা মাথা পাতি দিবলৈ আমি যাব দিব নোৱাৰে আমি তাত কিবা এটা যুদ্ধ চিষ্টেমত আমি যোৱা নাই এটা ন্যায়মতে আমি কিবা কৰি কিনে আমি তাত কৈছিলোঁ